জাতিৰ কাৰণে মইতো গান গাইছোঁ দেন এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই না ইটছ এ ছেড থিং তাত আমি সহায় কৰিছোঁ আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই বৰ্তমান সময়ত ৰাজীৱ শদিয়া আৰু আমাৰ মাজত নাই। এনে এখন সাধাৰণ ঘৰত বসবাস কৰি তেখেতে যিসমূহ গীত গাই আমাৰ মনত সাজ বহাই থৈ গ'ল, সেই গীতসমূহ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কথা ভাবি আচৰিত লাগে, যেতিয়ালৈকে এজন মানুহে সমাজৰ হকে বা জাতিৰ কাৰণে কাম কৰি যায়, তেতিয়া খুব কম সংখ্যক মানুহে তেখেতক চিনি পায়। ঠিক তেনে এজন ব্যক্তি হ'ল ৰাজীৱ শদিয়া। তেখেতে নিজৰ জীৱনত কিমানখিনি ঘাত প্ৰতিঘাত নেওচি নিজৰ ধান বিক্ৰী কৰি অসমৰ জাতিৰ মাটিৰ গীত গাই ৰাইজৰ কাৰণে আগবঢ়ালে। তেখেত জীয়াই থকাৰ অৱস্থাত যিখিনি সন্মান পোৱাৰ যোগ্য আছিলে, সেইখিনি সন্মান তেখেতে নাপালে। কিন্তু মৃত্যুৰ পিছত সকলোৱে বুজিছে যে তেওঁ এজন জাতিৰ হকে কাম কৰি যোৱা ভাল ব্যক্তি আছিল। ৰাজীৱ শদিয়াৰ নিজৰ এখন ব্যক্তিগত বাহন নাছিল। তেখেতে ক'ৰবাত প্ৰগ্ৰেম কৰিব যাবৰ কাৰণেও ভাড়া গাড়ী লৈ যাবলগীয়া অৱস্থা হৈছিল। যিটো উৰুষা পৰ্যায়ত থাকি ইমানবিলাক ধুনীয়া গান আমাৰ ৰাইজৰ মাজলৈ আগবঢ়াই গৈছিল, সেই সময়ত কিন্তু তেখেতক চিনি পোৱা মানুহ খুব কমেই আছিল। বৰ্তমান সময়ত তেখেতক চিনি নোপোৱা মানুহ অসমত প্ৰায় কমেই আছিল। যেতিয়ালৈকে এজন মানুহ জীয়াই থাকে বা জীয়াই থাকি সৰু সুৰা কিছুমান ভুল কৰে, সেই ভুলটো মানুহে বেছিকৈ আগবাঢ়ে বা বেছিকৈ সেই ভুলটোক লৈ পিনি কথা পাতিবলৈ আৰম্ভ কৰে। কিন্তু জীয়াই থকাৰ সময়ত যদি কিছুমান ভাল কাম কৰি যায়, সেই ভাল কামৰ গুৰুত্ব খুব কমেই থাকে বা দেখা পোৱা যায়। ৰাজীৱ শদিয়াক লৈ জুবিন গাৰ্গে যিটো মন্তব্য কৰিলে, সেইটো অত্যন্ত দুখদায়ক। কিন্তু জুবিন গাৰ্গেও বহুতখিনি আমাৰ জাতিৰ বা অসমৰ কাৰণে বহুতখিনি ভাল কাম কৰি থৈছে বা ভাল কাম কৰি আছে। যেতিয়ালৈকে এজন মানুহ জীয়াই থাকে, তেওঁ কৰি যোৱা ভাল কামখিনি আমাৰ মাজত আমাৰ চকুত নপৰে। যেতিয়া তেখেত নাইকিয়া হৈ যায়, ঠিক তেতিয়াহে তেখেতে যিখিনি ভাল কাম কৰি গৈছিলে, সেইখিনি আমাৰ মনত পৰে বা মনত সাজ বহাই যায়।